আমাক উচ্চ ন্যায়ালয়ৰ পৰা যি দুটা টেট পাতিবলৈ দিছে, আমি ভাবিছোঁ যে সেই টেট দুটা আমি অনুষ্ঠিত কৰিম, কিয়নো আমি মাধ্যমিক টেট পাতিব পৰা নাছিলোঁ। উচ্চ ন্যায়ালয়ৰ এটা গোচৰত যিটো নিষেধাজ্ঞা দিছিলে সেইটোৰ বাবে। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ে যিহেতু আমাক টেট পৰীক্ষা পাতিবলৈ এটা আমাক সুযোগ দিছে, গতিকে আমি মাধ্যমিক টেটো আমি অনুষ্ঠিত কৰিম আৰু মাধ্যমিক টেট অনুষ্ঠিত কৰাৰ পিছত আমি যিটো আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। সময় বহুত কম দিছে এমাহৰ ভিতৰত মাধ্যমিক টেট অনুষ্ঠিত কৰিব পৰা যায়। এই ক্ষেত্ৰতো মই বিভিন্ন সময়ত বিভিন্ন ঠাইত কৈছোঁৱেই যে যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ, তেখেতসকল আমাৰ ইন ছাৰ্ভিচ শিক্ষক হিচাপে আমি তেখেতসকলক গণ্য কৰিছোঁ। আৰু ইন ছাৰ্ভিচ শিক্ষক হিচাপে তেখেতসকলে যিটো আমাৰ নতুন প্ৰক্ৰিয়া হ'ব, সেই প্ৰক্ৰিয়া তেখেতসকলে নিয়মীয়াকৰণৰ সুযোগ পাব।